हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो আপোনালোকে গম পায় মোৰ এক্সাম চলি আছিলে। আজি ফাইনেলি লাষ্ট এক্সাম, আজি পৰা এক্সাম খতম। বহুত ভাল লাগি আছে মানে এক্সামটো খতম। কিন্তু এটা কথা বেয়া হ'ল মানে কালি এক্সাম আছিলে, কালি পিছত আজি আকৌ ডাইৰেক্ট এদিনৰ মাজত বন্ধ নাই, একো পঢ়ি অহা নাই। দিম আৰু যেনে তেনে লাষ্ট এক্সাম ন, সেইকাৰণে দিম আৰু যেনেকৈ দিম। তো আজি মই এতিয়া গৈ আছোঁ, 11:30 বাজিলে। তো গৈ আছোঁ, চাই থাকক কি বনাওঁ। এনেই তেনেকৈ যোৱা ভিডিঅ' বনাম আৰু। তো সদায় মই এইফালে পথাৰ দি আহোঁ, মানে এখন পথাৰ দি আহোঁ। আমাৰ পিছফালে মানে আগফালে আছে, কিন্তু আগফালে সেই গাড়ী নাপায় ভালকৈ। তো সিফালে গৈ পেলাই উঠিবগৈ লাগে, সেইকাৰণে মই পিছফালে আহি থাকোঁ। আৰু এটা কলেজত যোৱা ভিডিঅ' আছে, আপোনালোকে যদি চোৱা নাই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আকৌ চাই ল'ব। ভিডিঅ' পাই থাকিব, মানে ইমান নাপায় তথাপি পাব আৰু 2-3টা। মানে বিহু আহিছে ন, বিহুৰ কিবাকিবি ভিডিঅ' দিম। তো আজিৰ পৰা পাব আৰু ভিডিঅ'বিলাক। তো মই মানে গাড়ী চাড়ী লৈ পেলাই আহিলোঁ আৰু সেইখিনি নেদেখুৱালোঁ, কিমান সেইবিলাক দেখুৱাই থাকিম আৰু। তাৰপিছত মোৰ লাকটো ইমানেই বেয়া, মই টমটম এখন নাপালোঁ। যিগাল টমটম আছে কিন্তু কোনেও নাযায় আমাৰ কলেজলৈ। তাৰপিছত মই খোজকাঢ়ি আহি আছোঁ আৰু পিছত গৈ পেলাই বাৰু টমটম পালোঁ। তাৰপিছত মই স্কুলৰ ভিতৰলৈ সোমাই আছোঁ। আজি কলেজখন অকণমান মানে ভালকৈ দেখুৱাইছোঁ, মানে কোনো নাছিলে ন ভিডিঅ' কৰিবলৈ, লাজ লগা নাই। তো চাই থাকিব। মানে মই সেইদিনাখন কলেজ বহুত সোনকালে পালোঁগৈ, কিয় নাজানো ইমান সোনকালে গ'লোঁ। লাষ্ট এক্সাম কাৰণে মানে এক্সাইটমেণ্টতে গ'লোঁ নেকি। তো কোনো নাছিলে, সেইকাৰণে কলেজখন ইমান শান্ত আৰু মই ভিডিঅ'টো কৰিব পাৰিলোঁ মানে। তথাপি ইমান ভালকৈ নহ'ল, ছাৰ আগত আহিলে। তো গাইছ, মই পৰীক্ষাৰ পৰা আহি পালোঁহি। দিনতে গৈছিলোঁ, এতিয়া আহি পাইছোঁহি। তাত মানে হেৰি খোৱাখিনি নেদেখুৱালোঁ, আৰু গাড়ীত উঠাখিনি তাৰপিছত নামাখিনি সেইবিলাক কিনো দেখুৱাই। মানুহ আহিছিলে কাৰণে কৈছিলোঁ। তো পৰীক্ষাটো ভালেই হৈছে বাৰু, ইমানো বেয়া হোৱা নাই মানে। তথাপি কালি আছামিছ আছিলে, আজি আকৌ লগতে পৰীক্ষাটো দি দিছে ন। আৰু আহি পেলাই মই ৰাতিহে পাওঁহি, পঢ়িবলৈ টাইমে নাপাওঁ। তো মোটামুটি হৈছে আৰু পৰীক্ষাটো। এতিয়া ঘৰলৈ যাওঁ, ঘৰত ভাত পানী খাওঁগৈ, পিছত কিমানখিনি কি কৰোঁ চাওঁ। তো এতিয়া মানে মই গৈ আছোঁ ৰিচাৰ্জ ভৰাবলৈ। মোৰ লাকটো এনেকুৱা বেয়া, আজি পৰীক্ষা শেষ হৈছে, কালি ৰিচাৰ্জ কাটি দিছে। তো আজি এতিয়া ৰিচাৰ্জটো ভৰাওঁগৈ। ৰিচাৰ্জৰ দোকান বন্ধ, ৰিচাৰ্জ নাই। এতিয়া আকৌ বেলেগলৈ যাব লাগিব, চাওঁ যাওঁ নাই। এলাহ লাগে ঘৰত গৈ পেলাই আকৌ ক'বলৈ যাবলৈ। তথাপি ওলাই যাম আজি, মানে লগৰ এটাক লগ কৰিব লাগে। লগৰটো মানে পাৰ্থ নহয়, আকৌ বেলেগ এটাক লগ কৰিবলৈ যাম। পাৰ্থ আহিলে কালি, তো তাকো লগ কৰোঁ নেকি, চাওঁ। তো গাইজ, মই পৰহি আহি কৈছিলোঁ এলেহুৱা মানুহ, শুই গ'লোঁ। তাৰপিছত কালি 1 তাৰিখ আছিলে, কালি আবেলি বৰষুণ দিলে, এতিয়াও বৰষুণ দি আছে বাৰু। এয়া গোটেই পানী, বৰষুণ দি আছিলে, সেইকাৰণে কালি ক'লৈকো নগ'লোঁ। আজি চুলি কাটি আহিছোঁ, মানে চুলিকেইডাল দীঘল হৈ আছিলে ন, চুলি কাটিবলৈ আহিছিলোঁ, মই নপৰিলে। তো কাটি হ'ল, এতিয়া আহি আছোঁ আৰু। তো গাইজ, উঠনি আহি পালোঁহি, ভিডিঅ' নকৰিলোঁ, এতিয়া কৰিছোঁ। পিছফালে থকা বস্তুটো ইগন'ৰ কৰিব পাৰে। এতিয়া যাম আমি মামাহঁতৰ ঘৰলৈ। বাবুৰ বাৰ্থডে আছে, সেইকাৰণে। বাবু মানে আমাৰ মামা পিতেকটো। বিৰাট মৰম লেল চেলাইছে। যাওঁ তাতে ট্ৰাই কৰোঁ। শুনকহে, যাবলৈ লৈছোঁ, বৰষুণটো আৰম্ভ। 3বাৰমান হ'ল এনেকৈ ৰখি থকা। একো নেদেখে বাৰু, বৰষুণটো কিন্তু পৰি আছে। তাৰপিছত এয়া মানে ওচৰৰ ল'ৰা ছোৱালীখিনি আহিছিলে ন, সিহঁতক দিছে। আমাৰ কাৰণে বাৰু বেলেগকৈ যোগাৰ আছে, কিন্তু সিহঁতক এইবিলাক দিছে আৰু। তো মই ভাবিছিলোঁ পৰীক্ষা শেষ হ'ল, পৰীক্ষাৰ পৰা আহি পেলাই মই অ'ত যাম ত'ত যাম, লগৰখিনি ওচৰলৈ যাম।
একো নহ'ল, বৰষুণে চব শেষ কৰি দিলে। সেইকাৰণে ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল। অকণমান বনাইছিলোঁ, সেইকাৰণে দিবতো লাগিবই আৰু বনাইছোঁ যেতিয়া। সেইকাৰণে এনেকৈ টুকুৰা টুকুৰিকৈ কিবাকিবি ভিডিঅ' দি আছোঁ আৰু। তো এইটো ভিডিঅ' চাই ইমান ভাল নালাগিব জানো, কিন্তু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।